পদিনা আৰু কণ বিলাহী চাটনি বনাবৰ বাবে মই লৈছোঁ পদিনাৰ আগ কেইটামান, 4 নহৰু, 4টা জলকীয়া আৰু কণ বিলাহী কেইটামান। এতিয়া মিক্সাৰ জাৰ এটাত মই লোৱা কণ বিলাহী, জলকীয়া, নহৰু, পদিনাৰ আগ কেইটা ভৰাই লৈ এতিয়া এইখিনি ভালদৰে পিচি লওঁ। পিছা হোৱাৰ পিছত বাতি এটাত এইখিনি উলিয়াই লৈছোঁ। প্ৰয়োজন অনুসৰি নিমখ দিছোঁ এচামুচ, সৰিয়হৰ তেল দিছোঁ এচামুচ। এতিয়া এইখিনি ভালদৰে মিহলি কৰি লওঁ। পদিনা আৰু কণ বিলাহী চাটনি ৰেডি হৈ গ'ল। এই চাটনিখন খাবলৈ খুবেই টেষ্টি হয়। মই বনোৱাৰ দৰে আপোনালোকেও এই চাটনিখন বনাই খাব পাৰে আৰু বনাই খাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। মোৰ ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।